ৰাজ্যৰ লাখ লাখ চাহ জনগোষ্ঠীৰ পৰিয়ালে শীঘ্ৰে লাভ কৰিব মাটিৰ পট্টা। হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ। চিলিং আইন সংশোধন কৰি দিয়া হ'ব মাটিৰ পট্টা। এই সন্দৰ্ভত সবিশেষ চাওক। ৰাজ্যৰ লাখ লাখ চাহ জনগোষ্ঠীৰ পৰিয়ালৰ বাবে আহিল ভাল খবৰ। চাহ জনগোষ্ঠীৰ লোকসকলে পাব মাটিৰ পট্টা। চিলিং আইন সংশোধন কৰি চৰকাৰে দিব মাটিৰ পট্টা। প্ৰায় 4 লাখ পৰিয়ালক দিয়া হ'ব মাটিৰ পট্টা। মাটিৰ পট্টা প্ৰদানৰ বাবে কেবিনেটৰ চিন্তা চৰ্চা আৰম্ভ। 25 অক্টোবৰত জিলা আয়ুক্ত আৰু বিধায়কসকলৰ সৈতে হ'ব গুৰুত্বপূৰ্ণ বৈঠক। এটা পৰিয়ালক কিমান মাটি দিয়া হ'ব তাক লৈ হ'ব আলোচনা। সমগ্ৰ অসমৰ চাহ বাগিচা লাইনত আছে প্ৰায় 2,90,000 বিঘা ভূমি। ৰাজ্যৰ লাখ লাখ চাহ জনগোষ্ঠীৰ পৰিয়ালৰ বাবে আহিল ভাল খবৰ। চাহ জনগোষ্ঠীৰ লোকসকলে পাব মাটিৰ পট্টা। প্ৰায় 4 লাখ পৰিয়ালক দিয়া হ'ব মাটিৰ পট্টা। পৰৱৰ্তী খবৰ। 2026 নিৰ্বাচনৰ পূৰ্বে অসমত সম্পূৰ্ণ হ'ব ভোটাৰ তালিকাৰ পুনৰীক্ষণ। SIRক লৈ বৈঠকৰ পিছতে ইচিৰ নিৰ্দেশ। অসমৰ লগতে দেশৰ আন 5 ৰাজ্যলৈও নিৰ্দেশ ইচিৰ। বিস্তাৰিত চাওক। 2026 নিৰ্বাচনৰ পূৰ্বে অসমত সম্পূৰ্ণ হ'ব SIRক লৈ বৈঠকৰ পিছতে ইচিৰ নিৰ্দেশ। মুখ্য নিৰ্বাচনী আয়ুক্তসকলক SIR সম্পূৰ্ণ কৰাৰ বাবে ব্যৱস্থা লোৱাৰ নিৰ্দেশ। অসম, তামিলনাডু, পুডুচেৰী, কেৰালা আৰু পশ্চিমবংগ নিৰ্বাচনী বিষয়াৰ সৈতে বিশেষ বৈঠক। এই ৰাজ্যকেইখনৰ আগন্তুক সময়ত অনুষ্ঠিত হ'ব নিৰ্বাচন। নিৰ্বাচন আয়োগৰ তৰফৰ পৰা প্ৰকাশ কৰা হ'ল এই তথ্য। SIRক লৈ নিৰ্বাচনী আয়োগে নতুন দিল্লীত অনুষ্ঠিত কৰিছিল বৃহৎ বৈঠক। দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনী বিষয়াও উপস্থিত আছিল এই বৈঠকত। পৰৱৰ্তী খবৰ। ইতিমধ্যে 3 মিলিয়ন সম্পূৰ্ণ হৈছে ছ'চিয়েল মিডিয়াৰ আন্দোলন। ৰৈ ৰৈ বিনালে ট্ৰেইলাৰ মুকলিৰ পিছতে ধুমুহাৰ সৃষ্টি। ট্ৰেইলাৰ দেখিয়ে কান্দিছে বহু অনুৰাগীয়ে। সবিশেষ চাওক। ইতিমধ্যে 3 মিলিয়ন সম্পূৰ্ণ হ'ল ছ'চিয়েল মিডিয়াৰ ডিজিটেল আন্দোলন। প্ৰায় 30 লাখ লোকৰ ডিজিটেল শ্লোগান। ৰৈ ৰৈ বিনালে ট্ৰেইলাৰ মুকলিৰ পিছতে ধুমুহাৰ সৃষ্টি। 10 বাৰ পৰ্যন্ত চাইছে ৰাইজে ট্ৰেইলাৰ দেখিয়ে কান্দিছে বহু অনুৰাগীয়ে। ইতিমধ্যে 3 মিলিয়ন সম্পূৰ্ণ হৈছে ছ'চিয়েল মিডিয়াৰ ডিজিটেল আন্দোলনৰ সংখ্যা। পৰৱৰ্তী খবৰ। সোণাপুৰত জুবিন ক্ষেত্ৰক লৈ শীঘ্ৰে আহিব নীতি নিৰ্দেশনা। সোণাপুৰৰ ৰাজ্যৰ সৈতে জিলা আয়ুক্তই যুগুত কৰিব নীতি। সমাধি ক্ষেত্ৰত কোনো কাৰণতে যাতে সুৰাপান কৰিব নোৱাৰে তাৰ বাবে কৰা হ'ব কঠোৰ ব্যৱস্থা। এই সন্দৰ্ভত চাওক। জুবিন ক্ষেত্ৰত মদ খোৱা মানুহৰ প্ৰৱেশ বন্ধ হ'ব। কামৰূপ মহানগৰ প্ৰশাসনক নিৰ্দেশ দিছে চৰকাৰে। সোণাপুৰৰ স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰি ব্যৱস্থিত ৰূপত অনা হ'ব। কামৰূপ জিলাৰ আয়ুক্তক নিৰ্দেশনা কেবিনেটৰ। সমাধি ক্ষেত্ৰত কোনো কাৰণতে যাতে সুৰাপান কৰিব নোৱাৰে তাৰ বাবে কৰা হ'ব কঠোৰ ব্যৱস্থা। শীঘ্ৰে সোণাপুৰৰ স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰি যুগুত কৰা হ'ব নিৰ্দেশনা। জুবিন গাৰ্গে কেতিয়াও 24 ঘণ্টা মদ খাই থকা নাছিল। জুবিন গাৰ্গক শিল্পী হিচাপে, সাংস্কৃতিক সম্পদ হিচাপে জীয়াই ৰাখিব লাগিব। জ্যোতি বিষ্ণু, ভূপেন হাজৰিকাৰ দৰে জুবিনকো জীয়াই ৰাখিব লাগিব। জুবিন গাৰ্গক নমস্য ব্যক্তিৰ শাৰীলৈ লৈ যোৱাটো প্ৰতিজন অসমীয়াৰ দায়িত্ব। জুবিন ক্ষেত্ৰত মদ খোৱা মানুহৰ প্ৰৱেশ বন্ধ হ'ব। পৰৱৰ্তী খবৰ। অৱশেষত মুক্তি পালে ৰৈ ৰৈ বিনালে ট্ৰেইলাৰ। অপূৰ্ব অভিনয়ত দেখা যাব মৰমত জুবিন গাৰ্গক। ট্ৰেইলাৰ দেখা পাই শ শ অনুৰাগীয়ে কান্দিলে। সবিশেষ চাওক। 5 বজাৰ লগে লগে মুকলি হ'ল ৰৈ ৰৈ বিনালে ট্ৰেইলাৰ। দৃষ্টিহীন ৰূপত সুন্দৰ অভিনয়ত দেখা যাব মৰমত জুবিন গাৰ্গক। মুক্তি পালে ৰৈ ৰৈ বিনালে ট্ৰেইলাৰ। 5 বজাৰ লগে লগে মুকলি হ'ল ৰৈ ৰৈ বিনালে ট্ৰেইলাৰ। দৃষ্টিহীন ৰূপত সুন্দৰ অভিনয়ত দেখা গ'ল মৰমত জুবিন গাৰ্গক। আৰু ট্ৰেইলাৰ দেখা পায় কান্দি উঠিলে বহু অনুৰাগীয়ে। পৰৱৰ্তী খবৰ।